অসমৰ 6 জনগোষ্ঠীৰ যে সমস্যা এসটি সমস্যা এই 6 জনগোষ্ঠীৰ সমস্যাক যিখিনি অধিকাৰক লৈ পেলাই তেওঁলোকে দাবী কৰি আছে এটো আমি আমাৰ তৰফৰ পৰা আমি পূৰ্ণ সমৰ্থন আছো আমি সদায় কৈছো যে যিমানখিনি ভাৰতীয় নাগৰিকৰ যে নিজৰ জাতিৰ সমস্যা জাতিৰ অধিকাৰক লৈ পেলাই মাত মাতাৰ কথা কোৱাৰ আমাৰ ক'ব লগা একো নাই তেওঁলোকে যিখিনি মানে দাবী লৈ পেলাই মানে আন্দোলন কৰিছে বা দাবী কৰিছে হেতুৱে আমি অলপ ক'ব লগা থাকে কাৰণ মই এজন যেহেতু এসটি মানুহ কাৰণ ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকৰ কাৰণে যিখিনি অধিকাৰ দিছে সেই অধিকাৰক পাব লগাটো সকলোৰে অধিকাৰ আছে আৰু ইয়াৰ কাৰণে সকলোৰে দাবী কৰি পেলাই নিজৰ অধিকাৰক সাব্যস্ত কৰাটো সবৰে অধিকাৰ এগতেকে এই হিচাপে আমি 6 জনগোষ্ঠীক ব্যক্তিগতভাৱে হওক আমি সমাজভাৱে হওক আমি আমাৰ সমৰ্থন আছে কিন্তু আমাৰ অসমৰ যেটো 14টা জাতি জনগোষ্ঠী যি মানে এসটি মানে অধিকাৰ ইয়াক খৰ্ব কৰাৰ কাৰণে যি পলিচি লৈছে এটুকে আমি সমৰ্থন কৰিব পৰা নাই কাৰণ ভাৰতীয় সংবিধান আছে ভাৰতীয় সংবিধানে যিখিনি প্ৰতিটো জাতি জনগোষ্ঠীক নিজৰ জাতিৰ কাৰণে অধিকাৰ বা সংবিধানত আছে এটো লৈ পেলাই মানুহে জীয়াই থাকাটো সবৰে মানে অধিকাৰ এই গতিকে এই 6 জনগোষ্ঠীক আমাৰ এসটিৰ যিখিনি 14টা মানে কমিউনিটিৰ বা জাতিৰ যিখিনি অধিকাৰ হেতু কাঢ়ি পেলাই কোনবা বেলেগ এটা জাতিক দিয়াটো আমি সমৰ্থন কৰিব নোৱাৰো কিন্তু আমি পূৰ্ণ সমৰ্থন আছো এই জাতিৰ 6টা জনগোষ্ঠীৰ যিখিনি সমস্যা আছে যিখিনি অধিকাৰ হেতু আমি ভাৰত চৰকাৰক বা ভাৰতীয় সংবিধানক দিয়াটো আমি বিচাৰো আৰু এই বলে যে আমি এসটিৰ যিখিনি 14টা জাতিৰ যি সংবিধানে দিয়া অধিকাৰ হেতু ভাগ কৰি পেলাই বা অধিকাৰক কাঢ়ি পেলাই দিয়াটো আমি সমৰ্থন কৰিব নোৱাৰো আৰু ইয়াৰ কাৰণে আৰু এই পলিচিটো যেটো লৈছে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেওঁৰ যি বা অসম চৰকাৰ এই মানে ডিসিশনটো আমি ভাল পোৱা নাই আৰু কোনো দিনা আমি সমৰ্থন নকৰো কোনো দিনা আমি মানিব নোৱাৰো কিন্তু আমি আজি ক'বলৈ বাধ্য হৈছো যি এটা পলিচি লৈ পেলাই আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মায়ে চিন্তা চৰ্চা কৰা হৈছে এটো হল আমাৰ অসমৰ 14টা জনগোষ্ঠীক অধিকাৰক খৰ্ব কৰা 14টা জনগোষ্ঠীক ধ্বংস কৰা এই ডিসিশনত আমি কোনো দিনা ভাল পোৱা নাই আৰু কোনো দিনা আমি সমৰ্থন নকৰো আৰু লগতে আমাৰ নিজে এজন এসটি হৈ পেলাই আমাৰ হাগ্ৰামা মহিলাৰী দিবে যি ধৰণৰ কথা কৈ আছে বা যি ধৰণৰ পলিচি লৈছে হেতু আমি সমৰ্থন কৰিব নোৱাৰো আমি ক'বলৈ বাধ্য হৈছো হাগ্ৰামা মহিলাৰীক যে তেওঁ নিজে এজন এসটি হৈ পেলাই আজি এসটিৰ যিখিনি সুবিধা মানে খৰ্ব কৰিব কাৰণে চিন্তা চৰ্চা কৰা হৈছে ইয়াৰ কাৰণে আমি ক'ব লাগিব হাগ্ৰামা মহিলাৰে এন্টি ট্ৰাইবেল এন্টি বড়ো এগতেকে তেওঁ আমাৰ সময়ে এদিন ইয়াৰ ফলাফলটো দিব কাৰণ ভাৰতীয় সংবিধানে আমাক যিখিনি মানে ন্যূনতম লিমিটেড যি সুবিধা দিছে সেই সুবিধাক হেৰুৱাই পেলাই মানে ধ্বংস কৰিব বিচাৰিছে আমাৰ হাগ্ৰামা মহিলাৰ দিবে এটো কোনো দিনা কোনো জীৱনত আমি ট্ৰাইবেল মানুহে মানি ল'ব নোৱাৰে বা কনসিডাৰ কৰিব নোৱাৰিব ইয়াৰে আমি ভাবিছো আজিৰ দিনত আমাৰ অসমৰ 14টা এই যি ট্ৰাইবেল আছে সেই ট্ৰাইবেল সকলে আজিৰ দিনত হাগ্ৰামাক এন্টি ট্ৰাইবেল ধ্বংসকাৰী বুলি আমি ক'ব লাগিব কাৰণ তেওঁৰ যিখিনি চিন্তাধাৰা হেতু কোনো দিনা নহব আৰু তেনেকুৱা চিন্তা চৰ্চা কৰি পেলাই যি কাম কৰিব বিচাৰিছে ভৱিষ্যতে হাগ্ৰামাক কোনো দিনা আমাৰ ট্ৰাইবেলে কনসিডাৰ নকৰিব আৰু তেওঁৰ পৰা অলপ দূৰৰ চিন্তা কৰি পেলাই কাম কৰিবৰ কাৰণে মই আহ্বান কৰিছো হাগ্ৰামা মহিলাৰ দেৱক লগতে আমাৰ হেমন্ত বিশ্ব শৰ্মা দেৱক আমাৰ নিচিনা পিছ পৰা ট্ৰাইবেল মানুহৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰাটো কোনো দিনা সহ্য কৰিব নোৱাৰা এটা চিন্তাধাৰা আৰু তেওঁৰ এই চিন্তাধাৰাটো এৰিব লাগিব কাৰণ আমি ভাবো 6টা জনগোষ্ঠীৰ জাতি হিচাপে জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ লাগে হেতু বেলেগ ব্যৱস্থাৰ দ্বাৰা কৰি দিব লাগে আমাৰ হেমন্ত বিশ্ব শৰ্মায়ে আৰু এইখিনি চিন্তাধাৰা কৰি পেলাই কাম কৰিব লাগে হেতুকে মই আহ্বান কৰিছো
হাগ্ৰামাটো আৰু এই তাৰ চিন্তাধাৰা খুব নিজ তেওঁ মানে পগলা নিচিনা কথা কয় কোনো এটা ভাল কথা চিন্তা কৰি পেলাই কথা কোৱাৰ তাৰ হেৰি নাই ব্ৰেইন নাই তেওঁ যিখিনি মুখত যি আহে তাকে কয় আৰু এই যিখিনি কথা কৈছে আমাৰ আপচু বা UPPLৰ ওপৰত এইটো ভিত্তিহীন আৰু তেনেকুৱা কথা কৈ পেলাই সি সমাজ পৰিচালনা কৰিব নোৱাৰিব আৰু তেওঁৰ যি চিন্তাধাৰা সেইটো লৈ পেলাই আমাৰ BTC বাকী অন্ধকাৰ আহি আছে বুলি আমি ভাবোঁ আক্তাৰা বেগমৰ কথাটো কি ক'ম তেওঁ EM হৈছে EM হৈ পেলাই সবকে মজগুল পাহৰি যাই পেলাই হাগ্ৰামাৰহে কথা চিন্তা কৰি পেলাই তেওঁ তেনেকুৱা কথা কৈছে আৰু মই মানে অনুৰোধ কৰোঁ বাইদেউক তেনেকুৱা কথা কোৱাৰ পৰা দূৰত থাকিলে ভাল হয়